নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অতি কম খৰচৰ ভিতৰত কল খেতি কেনেকৈ কৰিব পাৰি তাৰে কিছুমান পদ্ধতি এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। বহুত ঘাঁহ হৈ আছে। পাৱাৰ টিলাৰ দি কম খৰচৰ কাৰণে এইটো পাৱাৰ টিলাৰ লগাই দিছোঁ। যদি কম খৰচত কৰিব খোজে বহুত জংঘল হৈ গৈছে আৰু পাৱাৰ টিলাৰ দি হাল মাৰিব হ'লে এইটো লাইনকৈ ভালকৈ ৰুব লাগিব। ৰোৱাৰ সময়তে ভালকৈ চাব লাগিব। আৰু যদি পাৱাৰ টিলাৰ নলগাই হাজিৰা লগাই পইচাটো অলপ বেছি পৰি যায়। পাৱাৰ টিলাৰ লগালে পইচাটো অলপ কম খৰচতে হৈ যায়। এনেকৈ যিবিলাক পাত পকি গৈছে বা বেয়া হৈ গৈছে এইবিলাক কাটি দিব লাগে, ভালকৈ চাফা কৰি দিব লাগে। সদায় চাফেৰে চাফ চিকুণে ৰাখিব লাগে কলগছটো। এনেকৈ ভালকৈ চাফ কৰি ৰাখিব সদায়। এইখিনি হৈ গ'ল। গোটাই দিন ভাবি থাকুং তোর কথারে, রাতি হইলে ঘুমি দেখুং তোর স্বপন রে। ট্ৰেক্টাৰ দি হাল মৰাৰ পিছত গছৰ গুৰিখিনি ভালকৈ চাফা কৰি দিব লাগে। হাতেৰে হওক বা যিকোনো সঁজুলিৰে হওক ভালকৈ চাফা কৰি দিব। কোদালেৰে বেছিকৈ ভালকৈ দিব নোৱাৰি, কাৰণ চিপাবোৰ অলপ ওপৰত আহি গৈছে। আৰু চাফ কৰি লোৱাৰ পিছত এইটো চাব, এইটো গাছৰ গুৰিটোত অলপ মাটি দিব লাগে, নহ'লে এইবিলাক চিপাবিলাক বহাই থাকিলে তাতে বহুত অসুবিধা আহি যায়। গাছৰ বহুত বেমাৰ দেখা যায়। ওই চিংড়ি তোক দেখি ভাল লাগি গেল, এলা যে মোর মনটা তোর সাথত গেল। কেমন করে থাকি মুই, কেমন করে বাসি মুই, কেমন করে থাকি মুই, কেমন করে বাসি মুই, একবার আসি হয়া দে। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে, আৰু নেক্সট ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এলা যে মোর মনটা তোর সাথত গেল।